নম্বৰ তাৰিখে ঘোষণা কৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিকৰ পৰীক্ষাৰ ফলাফলত আমি দেখিবলৈ পাইছোঁ যে সমগ্ৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় 40খন মহাবিদ্যালয়ৰ প্ৰায় 12,000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল কিন্তু ফলাফল অনুসৰি মাত্ৰ 3,000 ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে বাকী সকলোখিনি ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হৈছে বা বেকলগ আহিছে এই ক্ষেত্ৰত আমি এটা অভিযোগ উত্থাপন হৈছে বা আমিও ক'বলৈ বাধ্য হৈছোঁ যে সমগ্ৰ পৰীক্ষাৰ বহি মূল্যায়নৰ ব্যৱস্থাটো ক'ৰবাত আশাস ৰৈ গৈছে কিবা অনিয়ম সংঘটিত হৈছে কিবা দুৰ্নীতি সংঘটিত হৈছে সেইকাৰণে আমি ABMCয়ে স্পষ্টভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ যি পৰীক্ষাৰ সমগ্ৰ বহি পুনৰ মূল্যায়নৰ দাবী উত্থাপন কৰিছোঁ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইছৰাম লাড্ডু সিং আৰু পৰীক্ষা নিয়ন্ত্ৰক অমিতাভ বৰুৱাক আমি শীঘ্ৰে অপসাৰণৰ দাবী উত্থাপন কৰিছোঁ ইতিমধ্যে সমগ্ৰ বিটিআৰ অঞ্চলত প্ৰতিবাদ হৈছে আমি ABMCয়ে ইতিমধ্যে এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছোঁ আজি আৰু এই ক্ষেত্ৰত যদি শীঘ্ৰে তদন্ত মৰ্মে দোষীক ইয়াত উপযুক্ত শাস্তি দিয়া নহয় সমগ্ৰ ব্যৱস্থাৰে তদন্ত কৰা নহয় তেনেহ'লে আগন্তুক দিনত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত ABMCয়ে অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছোঁ বিশেষকৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আজি যি বিভিন্ন সময় ধৰি যে বহি কিতাপক লৈ বিভিন্ন ধৰণৰ যি সমস্যা সৃষ্টি হৈছিল বিভিন্ন অনিয়ম সংঘটিত হৈছিল এই বিষয়ে বিভিন্ন সময়ত প্ৰতিবাদ হৈছে একেই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ এই স্নাতক তৃতীয় ষান্মাসিকৰ পৰীক্ষাত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সম্পূৰ্ণভাৱে হেতালি খেলিছে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ শিক্ষা জীৱনক লৈ হেতালি খেলা কাৰ্য আমি ABMCয়ে কোনো পৰ্যায় মানি নলওঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আগন্তুক দিনত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ এনেকুৱা ধৰণৰ খামখেয়ালি সৃষ্টি কৰিলে ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী আমি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত গ্ৰহণ কৰিবলৈ প্ৰস্তুত